চৰকাৰী চিকিৎসালয়ৰ প্ৰতি অনীহা প্ৰকাশ কৰাৰ সময়ত এগৰাকী ব্যক্তিৰ 85 বছৰীয়া মাতৃক সুস্থ কৰি তুলিলে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে। চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্ছৰ অপ্ৰাণ চেষ্টাৰ ফলত এগৰাকী মৃতপ্ৰায় মাতৃক সুস্থ কৰি তোলাৰ বাবে এজন পুত্ৰই নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ মিহিৰ কুমাৰ গোস্বামী, অধীক্ষক ডাক্তৰ কবীন্দ্ৰ দেৱ শৰ্মা সহ কেইবাগৰাকীও চিকিৎসক, নাৰ্ছ আৰু সুৰক্ষাকৰ্মীক গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ উন্নত চিকিৎসা সেৱা নগাঁওবাসীক প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক ধন্যবাদ জনায়। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম ডিজিটেল। চিকিৎসা মহাবিদ্যালয় যে আপোনাৰ মাতৃক প্ৰায় মৃতপ্ৰায় অৱস্থাত আহি পেলাই এতিয়া আপুনি ভৰ্তি কৰিছিলে, তাৰপিছত এতিয়া বৰ্তমান আপোনাৰ মাতৃ সুস্থ কাৰ তৎপৰতাত এইখিনি সম্ভৱ হৈ উঠিলে? মই প্ৰথমতে আকৌ কৈছোঁ যে মই প্ৰথমতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই নগাঁওবাসী এজন যুৱক হৈ পেলাই তেখেতলৈ মই ধন্যবাদ জনাইছোঁ নগাঁৱত ইমান ডাঙৰ এটা সম্পদ দিয়াৰ কাৰণে। আৰু লগতে স্বাস্থ্য বিভাগৰ মন্ত্ৰী, লগতে বিভিন্ন বিভাগৰ মন্ত্ৰী, বিধায়কসকলকো মই ধন্যবাদ জনাইছোঁ। নগাঁও জিলাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক মাননীয় ৰূপক শৰ্মা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ মাতৃ 1 তাৰিখে ইয়াত আনি পেলাই এডমিট কৰাইছিলোঁ আৰু এডমিট কৰোৱাৰ পিছত ICUলৈ তেখেতসকলে তাত ৰাখিলে। মোৰ মা একেবাৰে মৃত অৱস্থাত, কোনো ধৰণৰ আমি ভবা নাছিলোঁ যে এনেকুৱা ধৰণৰ উন্নত চিকিৎসা পাই পেলাই যে মোৰ মা আজি যে মাত ওলাব আৰু এনেকৈ যে আমাৰ লগত কথা পাতিব আমি ভবাই নাছিলোঁ। আৰু তাৰমানে নাৰ্ছিং ৰুমত আমি বহু বছৰ ৰাখিলোঁ, 1 মাহ 2 মাহ পিছত বহু লাখ টকা আমি খৰচ কৰিছোঁ, কিন্তু ইয়াত মেডিকেলত যি ধৰণৰ চিকিৎসা পাইছোঁ মই একেবাৰে শলাগ লৈছোঁ। এতিয়া সেইটো কাৰণে মই নগাঁওবাসী ৰাইজৰ মই এটা আহ্বান জনাইছোঁ, আপোনালোকে সকলো আহি ইয়াত আহি পেলাই চিকিৎসা কৰক। ব্যক্তিগত নাৰ্ছিং হোমলৈ নাযাব, ইয়াত আহক। ইয়াত বিভিন্ন বিভাগৰ ডক্তৰ আছে আপুনি ইয়াত, আৰু ইয়াত বহুত সুবিধা, বহুত, আৰু ইমান ধুনীয়া বিহেভিয়াৰ আৰু সম্পূৰ্ণ বিনামূলীয়া। আৰু ডক্তৰ, নাৰ্ছ, লগতে আমাৰ সুপাৰিনটেণ্ডেণ্ট, আজিৰ দিনটোত মই নিজে সুখী হৈ পেলাই মই তেখেতসকলক ফুলাম গামোচা আদৰণি জনাইছোঁ। লগতে চিকিউৰিটি গাৰ্ডকো মই জনাইছোঁ, তেখেতসকলে ইমান কষ্ট এই ক্ষুদ্ৰ পইচাৰ হেৰিত আজি গোটেই ৰাতি কেতিয়াবা তেখেতসকলে ডিউটি দি আছে। সেইটো কাৰণে আপোনালোকৰ মাধ্যমেদি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সকলোকে ভাবোঁ যে ইয়াত আহক আৰু তেখেতসকলে যিখিনি নীতি নিয়ম দিছে সকলোৱে যে নীতি নিয়মখিনি মানি চলে আৰু